নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক মোৰ চেনেল দিব্য অসমলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ মাজৰ বহু কেণ্ডিডেটে যোৱাকালি এপইণ্টমেণ্ট লেটাৰ পাইছে। এতিয়া আচল কথাটো হৈছে কি যে আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পালে হয়, কিন্তু স্কুলত বা ব্লকত আপোনালোকে কেনেকৈ জইন কৰিব, ইয়াৰ জইন কৰাৰ কি প্ৰচেছ আছে তাৰ বিষয়ে আমি এই ভিডিঅ'টো আজি আলোচনা কৰিম। বন্ধুসকল, বিদ্যালয়ত বা ব্লকত জইন কৰাৰ আগতে আপোনালোকৰ হাতত লাগিব আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখন, আৰু 2 নম্বৰতে লাগিব এখন আণ্ডাৰটেকিং, আৰু 3 নম্বৰত লাগিব দুখন জইনিং লেটাৰ, এখন এই বিদ্যালয়ৰ বাবে আৰু এখন ব্লকৰ বাবে, আৰু 4 নম্বৰত লাগিব আপোনালোকক পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট মানে PVR, আৰু 5 নম্বৰত লাগিব ফিজিকেল ফিটনেছ ৰিপৰ্ট। বন্ধুসকল, আপোনালোক প্ৰায় সকলোৱে জানেই কি ঠিক যে অহা 18 মে'ৰ ভিতৰত আপোনালোকৰ নিৰ্দিষ্ট বিদ্যালয়ত আপোনালোকক জইন কৰিবলৈ দিয়া হৈছে। গতিকে সময় নষ্ট নকৰি এই গোটেইখিনি কাগজ পাতি আপোনালোকে প্ৰস্তুত কৰি লওক। ইয়াৰ লগতে লাগিব আপোনালোকৰ যিমানবোৰ ডকুমেণ্ট আছে সকলো ডকুমেণ্টৰ জেৰক্স কপি, আৰু কেইখনমান পাছপোৰ্ট চাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব আপোনালোকক। এই সকলোবোৰ ডকুমেণ্ট লগাই আপোনালোকে ফাইল 2টা বনাব লাগিব, এটা দিব লাগিব স্কুলত আৰু এটা দিব লাগিব আপোনালোকে ব্লকত। পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ নিৰ্দিষ্ট বিদ্যালয়ত জইন কৰিব লাগিব, তাৰপিছতে থ্ৰু দি হেড টিচাৰ আপোনালোকৰ নিৰ্দিষ্ট ব্লকত জইন কৰিব লাগিব। বন্ধুসকল, যদিহে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকৰ উপযোগী বুলি ভাবিছে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইখিনিতে এটা কথা কওঁ যে যদিহে কোনোবা কেণ্ডিডেটে মৰিগাঁও ডিষ্ট্ৰিক্টৰ লাউৰিঘাট ব্লকৰ আণ্ডাৰত চাকৰি পাইছে তেন্তে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মই যিমান পাৰোঁ তেওঁলোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সমাপ্ত বন্ধুসকল। জয় আই অসম।